কবিতাৰ শিৰোনাম বিষাদ। জীৱনৰ ধূলিউৰি বাটত অস্পষ্ট আজি আশাৰ দলিচা, যন্ত্ৰণাৰ বোজা কঢ়িওৱা বিষাদতাৰ ৰঙীন আবেলিৰ ময়ো যেন অচিন বাটৰুৱা। প্ৰতাৰণাৰ এজাক কালৰূপী ধুমুহাই জৰাজীৰ্ণ কৰা হৃদয়খনে নীৰৱে উচুপি কান্দে। এটা জীৱন্ত জ্বলামুখীৰ গহ্বৰত জ্বলি ছাই হৈ যোৱা জীয়া সপোনবোৰে সদায় চিঞৰি উঠে। প্ৰশ্ন হয়, অমাৱস্যাই জানো জোনালীৰ অভাৱ অনুভৱ কৰে? পূৰ্ণিমাৰ চন্দ্ৰমাই জানো অমানিশা নাহিব পাৰে? ঠিক সেইদৰে জানিব মন যায়, আপোনজনক দুখত ৰাখি যন্ত্ৰণাৰ মৰাসুঁতিত এৰি কিমান সুখেৰে সুখী তুমি? স্পন্দিত হৃদয়ৰ কেঁচা মঙহৰ তেজৰ টুকুৰাবোৰৰ লগত হেঁপাহবোৰো গোট মাৰিছে। সুখৰ ৰজনীত চকুলোৰ দুষ্টামি। নিৰ্জনতাৰ সেউজীয়াখিনিত বহি বিষাদতাক বুকুত বান্ধি সঁচাকৈ মই ভাগৰুৱা আজি।